বন্ধুসকল মই এন্টনিত স্বাগতম জনাইছো আপোনালোকৰ লাভদায়ক মোৰ এই নতুন এন্টনিছ টিচিং চেনেলটোলৈ। এই বন্ধৰ সময়ছোৱাত ঘৰত থাকি যদি বৰ হৈছে তেনেহ'লে চাওক মোৰ এই ভিডিঅ'টো। আগৰ ভিডিঅ'টোত আমি কথা পাতিছিলোঁ 7টা ইম্প্ৰুভমেণ্ট টিপছ যিটো আপুনি ঘৰত থাকি বৰ নহয় কিনে লাভ উঠাব পাৰিব। আৰু আজি কথা পাতিম আমি 7টা আৰু এনেকুৱা টিপছ যিটো টিপছৰ পৰা আপুনি লাভদায়ক হ'ব পাৰিব ঘৰত থাকি। যদি আপুনি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে তলৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাব পাৰিব। নকৰোঁ কাৰো সময় বৰবাদ, ফ'ল' কৰোঁ আমাৰ ভিডিঅ'টো ষ্টাৰ্ট। টিপছ নম্বৰ 1 আছে কুকিং কি আপোনালোক জানে ঘৰত থাকি হ'ব পাৰে আপোনাক খানা বনাব ভাল নালাগে, কিন্তু খানা বনোৱাটো বহুত ভাল কাম। ভাল মানে বহুত ভাল। খানা নবনালে কেনেকৈ থাকিব হয়, খানা বনাবই লাগিব। গতিকে খানা বনাবলৈ শিকিব পাৰিব আপুনি ঘৰত থাকি। মানে ঘৰত থাকি এনেই যদি বৰ হৈছে তেনেহ'লে মাক সহায় কৰি দিব পাৰে বা বাইদেউ ভনী এনেকৈ সহায় কৰি দিব পাৰে। আৰু খানা বনোৱাটো বেয়া নহয়, বনাওক। খানা বনোৱাটো ভাল, খানা বনাবলৈ। সেইকাৰণে কৈছোঁ কুকিং এটা ভাল উপায় যিটোৰ পৰা আপুনি লাভদায়ক হ'ব পাৰিব। টিপছ নম্বৰ 2 আছে ষ্টাৰ্ট নিউ থিং এজ ৱেল এজ অন ছ'চিয়েল মিডিয়া। তাৰ মানে হৈছে আপুনি নতুন বস্তু ট্ৰাই কৰিব পাৰে। যেনেকৈ আপোনাৰ বহুত দিনৰ পৰা মন আছে, যেনেকৈ ফেচবুকত পেজ এটা খুলিব, কিন্তু খুলিব পৰা নাই। কিন্তু এইটোৱে সময় যিটো সময়ত আপুনি খুলিব পাৰিব আৰু অভ্যাস কৰি থাকিব পাৰিব। ভাল নহ'লেও ট্ৰাই কৰক নতুন কিবা এটা। যদি ইনষ্টাত নাই একাউণ্ট তেনেহ'লে ইনষ্টাত বনাব পাৰিব, টুইটাৰত বনাব পাৰে, লিংকডিন বনাব পাৰে। তেনেকুৱা বহুত ৱেবছাইট আছে। যদি ব্লগিং কৰিব পাৰে, ব্লগিঙো বহুত ভাল, ব্লগিং কৰিব পাৰে। তেনেকৈ নতুন বস্তু যেনেকৈ আপোনাক কৰি পোৱা নাই কিন্তু কৰিবলৈ বহুত মন আছে, তেনেহ'লে নতুন বস্তু ট্ৰাই কৰক, আপোনাৰ বহুত লাভদায়ক হ'ব পাৰে। টিপছ নম্বৰ 3 আছে হেবিটছ অফ মেডিটেশ্যন কিমান ভাল হয় আপোনালোক খুবেই জানে। যদি আপোনাৰ পূৰা ষ্ট্ৰেছ আছে, তেতিয়াহ'লে কি কৰিব? আপুনি মেডিটেশ্যন আৰম্ভ কৰক। আপোনাৰ সকলোখিনি ভাল পথেৰে আগুৱাই লৈ যাবলৈ সহায়ক হ'ব। আপোনালোক হয়তো জানে ৰামদেৱ বাবা, শিল্পা শেট্টি, ইমান ডাঙৰ বিখ্যাত মানুহবোৰ য়োগা কৰি মেডিটেশ্যন কৰি তাহাঁতৰ সুস্থ শৰীৰ বনাই ৰাখিছে। সেইকাৰণে আপোনালোকক কৈছোঁ আপোনালোকো সুস্থ শৰীৰ বনাই থাকিব পাৰিব মেডিটেশ্যন কৰি। সেইকাৰণে ঘৰত থাকি বৰ নহওক আৰু লাভ উঠাওক মেডিটেশ্যনত। টিপছ নম্বৰ 4 আছে ইনডোৰ গেমছ। হয়, গেমছ কিমান ভাল লাগে আপোনালোক? হয়তো ভাল নালাগিব পাৰে, কিন্তু বহুত ভাল। এতিয়া বাহিৰত ওলাই যাব নোৱাৰি, সেইকাৰণে ঘৰত বহি আপুনি লুডু কৰিব পাৰে, কেৰম খেলিব পাৰে, চেছ খেলিব পাৰে, আৰু এনেকুৱা বহুতখিনি খেল আছে। হয়তো মই ক'ব পৰা নাই, কিন্তু আপোনালোক খেলিব পাৰে বহুতখিনি খেল। আৰু এই খেলবোৰ ইণ্টাৰনেশ্যনেল লেভেলতো খেলিব পাৰে। খেল বা গেম অকল ইনডোৰৰ বাহিৰৰ কথা নহয়, খেলৰ মহত্ব কিমান আছে গোটেই ৱৰ্ল্ডত চবেই জানে। য'তো হওক যিও হওক খেলৰ মহত্বতা বহুত আছে। সেইকাৰণে কৈছোঁ ইনডোৰ গেমছত লাভ উঠাওক ঘৰত থাকি। টিপছ নম্বৰ 5 আছে টেক কেয়াৰ অফ ইয়ৰ স্কিন। তাৰ মানে হৈছে আপোনালোকৰ এই ছাল যে কিমান গন্দগী, কিমান লেতেৰা হৈ যায়, আপোনালোক হয়তো ধ্যান নিদিব পাৰে। কিন্তু এজন ডক্তৰ বা এজন স্কিন ডক্তৰে ক'ব পাৰিব যে স্কিনত কিমানখিনি জাৰ্মছ লাগি থাকে আমাৰ। সেইকাৰণে এইটো সময়ত ঘৰত থাকি আপোনাৰ স্কিনটো কেয়াৰ কৰিব পাৰে। স্কিনটো হৈছে মানুহৰ বডিৰ এটা অন্যতম বহুমূল্য পাৰ্ট, আৰু এই পাৰ্টটোক যতন লোৱাটো আপোনাৰ দায়িত্ব। আপুনি যদি স্কিনটো ভাল কৰি নাথাকে তেনেহ'লে কি হ'ব? আপোনাৰ দেখিবলৈ বেয়া লাগিব, হয় নিশ্চয় বেয়াই লাগিব। আপুনি ঘৰত থাকি ইউজ কৰিব পাৰে নেমু হয়তো জানেই, নেমু লগাব পাৰে আপুনি নিজৰ স্কিনত, চফা থাকিব স্কিন। নেমুৰ চি ভিটামিন স্কিনৰ কাৰণে বহুত অত্যাৱশ্যকীয়। সেইকাৰণে নেমু ইউজ কৰিব পাৰে ঘৰত থাকি, আৰু নিজৰ স্কিনত গ্ল' আনিব পাৰে কেটৰিনা কেফৰ। টিপছ নম্বৰ 6 আছে আনকমন টপিক। একদম আনকমন, আপুনি হয়তো ভবাও নাই যে এইটো টপিক হ'ব পাৰে। কল ইয়ৰ অল্ড ফ্ৰেণ্ড বা ডিষ্টেন্স ফ্ৰেণ্ড। মানে হৈছে আপোনাৰ বহুত দিনৰ বহুত লগৰ আছে, আৰু সেই বন্ধুহঁতৰ লগত কথা বতৰা নহয়, বা কোনো কাৰোবাৰ ৰিলেশ্যন আছে যেনেকৈ মামা মামী কিবা তেনেকুৱা, কিন্তু কথা বতৰা নহয়। এই ঘৰত থাকি যদি বৰ লাগিছে তেনেহ'লে আপুনি কথা পাতিব পাৰে আপোনাৰ পুৰণা ৰিলেশ্যনশ্বিপৰ মানুহৰ। কথা পাতিলে কি হ'ব? আপুনি যোনটো চিটুৱেশ্যনত আছে সি কিন্তু নাথাকিব পাৰে, আৰু এই চিটুৱেশ্যনৰ পৰা আপুনি শিকিব পাৰে তাৰ পৰা বহুতখিনি কথা। যেনেকৈ সি কেনেকৈ কি কৰিছে, কি কৰি আছে, আৰু কি কৰিব, আৰু আপোনাৰ প্লেনিং কি, আৰু এই গোটেইখিনি প্লেনিং যেতিয়া কথা বতৰা হ'ব তাৰ মাজত আপুনি বহুতো লাভ উঠাব পাৰিব, নতুন কথা শিকিব পাৰিব। সেইকাৰণে কৈছোঁ কল ইয়ৰ অল্ড ফ্ৰেণ্ড বা ডিষ্টেন্স ফ্ৰেণ্ড, আৰু তাৰ পৰাও লাভ উঠাওক। বন্ধুসকল টিপছ নম্বৰ 7 হৈছে আজি আমাৰ টপিকৰ লাষ্ট টপিক, আৰু এই টপিকত আছে
মুভি চিনেমা 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 তাৰ মানে ফিল্মৰ পৰা কিমান আপুনি লাভ উঠাব পাৰে হয়তো আপোনালোক জানে বা নাজানে, কিন্তু আজি মই কৈছোঁ তাৰ পৰা বহুতখিনি লাভ উঠাব পাৰে। যেনেকৈ বহুত ভাল ভাল চিনেমা থাকে, তাৰ পৰা আমি বহুতখিনি শিক্ষা পাওঁ, আৰু এই শিক্ষাটো ল'ব পাৰে আপুনি ঘৰত থাকি থাকি। যদি আপুনি কামলৈ গ'লেহেঁতেন তেওঁ চাব পাৰিলেহেঁতেন, নোৱাৰিলেহেঁতেন। সেইটো কাৰণে কৈছোঁ ঘৰত থাকি থাকি বৰ লাগিব, সঁচাকৈ বৰ লাগেই। ঘৰত থাকি থাকি চিনেমা চাওক, আৰু চিনেমাত যি টি চিনেমা নাচাব। একশ্যন চাই দিলে, পুৰা কমেডি চাই দিলে কিবা লাভ হ'ব? নহ'ব। সেইকাৰণে ভাল কিবা এটি চিনেমা চাওক। মই আপোনালোকক এটা চিনেমাৰ নাম ক'ম, যিটো চিনেমা হলিউডত বহুত ভাল পাৰফৰ্মেঞ্চ দিছে, আৰু এই চিনেমাটোৰ নাম হৈছে দ্য ফৰেষ্ট গাম্প। এই চিনেমাটো চাব পাৰে আপুনি, এণ্টাৰটেইনিঙো আছে আৰু বহুতখিনি নলেজেবল আছে। দ্য ফৰেষ্ট গাম্প চিনেমাখন চাওক আৰু তাৰ পৰা লাভ উঠাওক। বন্ধুসকল, আজিৰ কাৰণে মানে আজি 7টা টপিক আনিছিলোঁ, যোৱাকালি 7টা টপিক আনিছিলোঁ। এনেকৈ মই আনি থাকিম বহুতো নপুৰণি তথ্যৰ ভাণ্ডাৰ। সেয়েহে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল দবাই লওক, আৰু যিমান পাৰে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰক, যাতে আনেও এই ভিডিঅ'টোৰ পৰা লাভ উঠাব পাৰে।